নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি ভিডিঅ'টোতে গম পাম যে আমি কিদৰে কিডনি আচলতে সুস্থ কৰি ৰাখিব পাৰোঁ। দেখা গৈছে যে দিনক দিনে আমাৰ আচলতে সমাজত কিডনি ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে। বিভিন্ন কাৰণ হ'ব পাৰে, হয়তো ডায়েবেটিছ, প্ৰেছাৰৰ ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ কাৰণে হ'ব পাৰে, বা আমাৰ যিটো আজি মডাৰ্ণ ডে লাইফত যিটো আমি খাদ্যাভ্যাস আমি খাওঁ, আমি খুব বেছি ৰেষ্টুৰেণ্ট ফুড খোৱা আৰম্ভ কৰিছোঁ, আমি খুব আৰ্টিফিচিয়েল পেকেটেড বস্তু খোৱা আৰম্ভ কৰিছোঁ, যিবিলাকত হয়তো বিভিন্ন ধৰণৰ প্ৰিজাৰ্ভেটিভ দিয়া থাকে বা বিভিন্ন ধৰণৰ কালাৰ তেওঁলোকে ব্যৱহাৰ কৰে, বা হয়তো আমি যিবিলাক শাক পাচলি খাই আছোঁ হয়তো তাত ইউজ কৰা কীটনাশকেই হওক বা ধৰক আপোনাৰ সাৰেই হওক, বা আমি বিভিন্ন কাৰণত যেতিয়া আমি পেইন কিলাৰ বা এণ্টিবায়'টিক আমি কেতিয়াবা ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা নিজে আনি খাওঁ, এই মিছইউজ যিটো কৰোঁ ঔষধৰ, এইটো কাৰণেই হওক, যি কাৰণেই নহওক, আচলতে দিনক দিনে দেখা গৈছে যে আমাৰ আচলতে কিডনিৰ দুটা আমাৰ আচলতে সোনকালে দুৰ্বল হৈ পৰে, আৰু কিডনি দুৰ্বল হোৱা পেচেণ্ট যাক আমি ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ, খুব দৰকাৰী জানিব লাগে এইটো কথা। কাৰণ শেষত গৈ বহুত লোকে ডায়েলিচিছৰ সহায় ল'ব লাগে, য'ত কিডনি আচলতে যিটো কিডনিৰ মেইন কাম, যে আমাৰ শৰীৰৰ পৰা যিবিলাক আৱৰ্জনা আমাৰ শৰীৰত উৎপন্ন হয়, ইউৰিয়া, ইউৰিক এচিড, বিভিন্ন ধৰণৰ যিবিলাক আৱৰ্জনা যিটো হয় পেচাবৰ মাধ্যমেৰে উলিয়াই দিয়ে, আৰু সেইটো আচলতে ডায়েলিচিছ মেচিনে কৰিব লগা হয়। আৰু শেষত গৈ ডায়েলিচিছৰ কেতিয়াবা কাম নকৰা হয়, বা ডায়েলিচিছ কৰাৰ কাৰণে কিছুমান কমপ্লিকেশ্যন দেখা দিয়ে, যাৰ ফলত হয়তো শেষত অকল কিডনি ট্ৰান্সপ্লান্ট কৰাটো এটা লাষ্ট উপায় আমাৰ হাতত ৰৈ যায়। চ' আমি বেছি ভাল হয় যে আমি এইটো বস্তু জানো যে কিডনি আচলতে কি কাৰণতনো বেয়া হয়, কি কাৰণ দুৰ্বল হয়, আৰু সেই বস্তুবিলাকৰ যদি আমি জ্ঞান থাকে, আমি সেইমতে কাম কৰিলে আমি ভাবোঁ আমি বহুত পৰিমাণে কিডনি ভালে ৰাখিব পাৰিম। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। কিডনি আচলতে বিভিন্ন কাৰণত আমি ক'লোঁ ন, যে ডায়েবেটিছ এটা মেইন কাৰণ আচলতে কিডনি দুৰ্বল হোৱা, প্ৰেছাৰ, তাৰবাবে এণ্টিবায়'টিক ইউজ কৰা, খুব বেছি এণ্টিবায়'টিক বা আপোনাৰ পেইন কিলাৰ ইউজ কৰা, এইবিলাক কিডনি আচলতে দুৰ্বল হোৱাৰ কাৰণ হ'ব পাৰে। চবতকৈ ইম্পৰ্টেণ্ট কথা যিটো কিডনিটো ভালে ৰখাৰ কাৰণে আমি কৰিব পাৰোঁ, সেইটো হ'ল পানী খোৱা। আমি এটলিষ্ট ট্ৰাই কৰিব লাগে, চেষ্টা কৰিব লাগে যে আমি গৰমৰ দিনত মিনিমাম 10 পৰা 12 গিলাচ পানী, আৰু ঠাণ্ডাৰ দিনত 8 পৰা 10 গিলাচ পানী, অলপ কম খালেও হয়, কাৰণ ঠাণ্ডা দিনত আমি বেছি নাঘামো। গতিকে আমি পানীটো আমি নিয়ন্ত্ৰণ এটা খাব লাগে, আৰু পানী আমি সেইমতে খাই আছোঁ নে গম পাওঁ আমি পেচাবৰ কালাৰটো চাই পেলাই। পেচাবৰ কালাৰটো অলপ পাতল হালধীয়াটো নৰ্মেল, বেছি হালধীয়া বা ৰঙচুৱা যদি হৈছে, তেতিয়া গম পাব যে আপোনাৰ হয়তো পানী খোৱাৰ মাত্ৰাটো কমি আছে। সেইটো হ'ল বেষ্ট উপায় আপুনি জনাৰ কাৰণে যে আপুনি পানী যিমান খাব লাগে সেইখিনি খাই আছে নে নাই। চাওক, কিডনিটো এখন চেকনিৰ দৰে কাম কৰে। চেকনিত আপুনি যিমান বেয়া বস্তু ঢালিব, সিমানে চেকনিখন সোনকালে নষ্ট হ'ব। আমি যদি শৰীৰত যিবিলাক বস্তু আমি খোৱাৰ মাধ্যমেৰে আমি ভিতৰত সোমাই আছোঁ, সেইবিলাক যদি ভাল বস্তু সোমাওঁ, তেতিয়া আচলতে কিডনিৰ ওপৰত কম লোড পৰে। যিমান আমি বেয়া বস্তু খাম, সিমানে কিডনিটো বেছি কাম কৰিব লাগিব, সোনকালে দুৰ্বল হ'ব, সেই চেকনিখনৰ দৰে সোনকালে চেকনিখন নষ্ট হ'ব। নাম্বাৰ 1 কথা, চবতকৈ ইম্পৰ্টেণ্ট কথা, যে আমি ঘৰুৱাভাৱে খাদ্যবোৰ আমি খাব চেষ্টা কৰিব লাগে। আমি ঘৰত বনোৱা খাদ্য, কম তেলত বনোৱা খাদ্য, বা নেচাৰেল যি ফ্ৰেছ ফ্ৰুট এণ্ড ভেজিটেবল আমি খাব লাগে। আমি খুব বেছি ৰেষ্টুৰেণ্টৰ খাদ্য আমি খাব নালাগে, তাত হয়তো আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভ বা আপোনাৰ কালাৰ ইউজ কৰিব পাৰে, তেওঁলোকে পুৰণি তেল ইউজ কৰিব পাৰে, তো সেইবিলাক আমি খাব নালাগে। খুব বেছি আমি ধৰক পেকেটত থকা বস্তুবিলাক খাব নালাগে, তো বা এইবিলাক বস্তু আমি এভইড কৰিব লাগে, সেইটো সদায় মনত ৰাখিব। গতিকে তাৰ জেগাত আমি নেচাৰেল যদি আমি ঘৰুৱা খাদ্য আমি খাওঁ। এতিয়া যিমান ৰেষ্টুৰেণ্টৰ পৰিমাণ বাঢ়ি গৈ আছে, বহুত ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট চেইন আহিছে, গুৱাহাটীত মহানগৰীবিলাকত দেখিব আপুনি, পিজ্জাৰ পৰা বাৰ্গাৰৰ পৰা আমি দেখিব, এইবিলাক জাংক ফুড, ফাষ্ট ফুড, এইবিলাক হোৱাৰ আগত জানো কিডনিৰ ইমান ৰোগী আছিলে? আজিৰ পৰা 40 বছৰ আগত জানো কিডনিৰ ৰোগৰ পৰিমাণ ইমান আছিলে? কেইজনেনো ডায়েলিচিছ কৰিব লগা হৈছিলে? কেইজনেনো কিডনি ডক্টৰে চাব? সেইমত কিডনি ডক্টৰ অসমত বিচাৰিবলৈ আচলতে নাছিলে। তো এতিয়া কিয় ইমান কিডনি ৰোগী হৈছে? দেখিব কিডনি ডক্টৰৰ ওচৰত বা কিডনিৰ হস্পিটেলত পেচেণ্টৰ লাইন লাগি থাকে ডায়েলিচিছ কৰিবৰ কাৰণে বা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। নিশ্চয় কিবাটো এটা চেঞ্জ হৈছে সেই 40 বছৰ আৰু আজিৰ মাজত। আজি 1980 চন আৰু 2021 চনৰ মাজত হয়তো কিবা এটা নিশ্চয় চেঞ্জ হৈছে, আৰু এইটো চেঞ্জ হৈছে আমাৰ লাইফষ্টাইলটো। তো খোৱা বস্তুবিলাক আমি আগৰ লোকসকলে যেনেকৈ খাইছিলে আমি চেষ্টা কৰিব লাগে সেনেকুৱা। ৰেষ্টুৰেণ্ট ফুড, জাংক ফুড, স্পাইচি ফুড, অইলি ফুড, ফাষ্ট ফুড আমি খাব কমকৈ লাগে। কেতিয়াবা মন যাব, কেতিয়াবা খোৱা, কিন্তু আমি হেবিট কৰিব নালাগে। তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কথা, 3 নম্বৰ যিটো পইণ্ট মই ক'ম, যে পেইন কিলাৰ আৰু এণ্টিবায়'টিক। পেইন কিলাৰ এণ্টিবায়'টিক যিমান পাৰে কমকৈ খাব, দৰকাৰ সাপেক্ষে খাব। আপোনাৰ কোনোবা এটা আঁঠুত বিষ হৈ আছে, আপুনি কাৰণটো চিকিৎসা কৰক। যদি আঁঠুটো ক্ষয় যোৱাৰ কাৰণে হৈছে, সেইটো ট্ৰিটমেণ্ট কৰক। আপোনাৰ যদি ইউৰিক এচিড হৈছে, আপুনি ইউৰিক এচিডৰ মেডিচিন খাওক, কিন্তু পেইন কিলাৰ খাই জাষ্ট বেমাৰটো
থমাই ৰাখিব চেষ্টা নকৰিব পেইন কিলাৰ এটা টেম্পৰাৰী কথা 3 দিনতকৈ বেছি পেইন কিলাৰ খোৱাটো আচলতে উচিত নহয় তো আপুনি সেইমতে ৰুমেটিক পেইন আছে ৰুমেটিক পেইনৰ চিকিৎসা কৰক কিন্তু পেইন কিলাৰ খাই মূৰৰ বিষ হওক যি কাৰণত পেইন কিলাৰ খাই সলিউশনটো নাভাবিব পেইন কিলাৰে জাষ্ট আপোনাৰ পেইনটো কমাই থাকিব আপোনাৰ বেমাৰটো ট্ৰিটমেণ্ট নকৰে গতিকে পেইন কিলাৰৰ ইউজ কমাব আৰু পেইন কিলাৰ যিকেইদিন খাই কিন্তু পানীৰ পৰিমাণ বঢ়াব পেইন কিলাৰ মিনিমাম পচিবল ডেজৰ কাৰণে ইউজ কৰিব যিমান পাৰে কম দিনৰ কাৰণে আৰু মিনিমাম ড'জত যিমান পাৰে কম ড'জত কম সংখ্যাত ব্যৱহাৰ কৰিব তেতিয়া কিডনিটো আমি ভালে ৰাখিব পাৰিব 4 নম্বৰত হ'ল যে আপোনাৰ নিমখৰ পৰিমাণ দেখা গৈছে যে WHO ৰিকমেণ্ড কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে আমাৰ এজন প্ৰাপ্তবয়স্ক লোকে 5 গ্ৰামতকৈ কম নিমখ খাব লাগে মানে এচামুচত যিখিনি নিমখ হয় পুৱাৰ পৰা ৰাতিলৈকে আমি যিমান খাওঁ আমি কিবা পিটিকা এখন খাইছোঁ আঞ্জা এখন খাইছোঁ দাইল খাইছোঁ যিয়ে নাখাওঁ 5 গ্ৰামতকৈ বেছি খাব নালাগে কিন্তু আমাৰ দেখা গৈছে ভাৰতৰ যিখিনি আমাৰ ডায়েট আমি আচাৰ খাওঁ আমি আপোনাৰ পাপৰ হওক আচাৰ হওক এইবিলাক যিবিলাক কেন বস্তু বা আপোনাৰ ফাষ্ট ফুডবিলাকত বা আপোনাৰ হোটেলৰ আপোনাৰ খাদ্যবিলাকত তো এই যিবিলাক জাংক ফুড আছে এইবিলাকত খুব বেছি নিমখ থাকে আৰু দেখা গৈছে যে আমাৰ এভাৰেজ 10 পৰা 12 গ্ৰামলৈ নিমখ আমাৰ খোৱা যায় যিটো ৰিকমেণ্ডেড যিটো আমাক এডভাইচ কৰিছিল WHO তাতকৈ প্ৰায় ডাবল আমি খাই আছোঁ আৰু সেইটো কাৰণে প্ৰেছাৰ হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ আছে আৰু হাৰ্টৰ বেমাৰ হোৱাৰ সংখ্যাও বাঢ়ি গৈ আছে তো নিমখৰ পৰিমাণ একেবাৰে কমাব আৰু যিসকল আমাৰতো নৰ্মেল মানুহ 5 গ্ৰামতকৈ কম খাব লাগে কিন্তু যিসকল অলৰেডি কিডনি বেমাৰ আছে তেওঁলোকৰ ক্ৰিয়েটিনিন বাঢ়ি আছে তেওঁলোকে চেষ্টা কৰিব লাগে যে 3 গ্ৰামতকৈও কেতিয়াবা কম খাব লগা হয় কেতিয়াবা কিছুমানৰ ছডিয়াম কমি যায় সেই ছডিয়াম কমি গ'লে তেওঁলোকে হয়তো ডক্টৰে এক্সট্ৰা সল্ট খাব দিব পাৰে আদাৰৱাইজ নিমখ বেছি খোৱাটো বেয়া নেক্সট হ'ল চেনিৰ কথাটো কওঁ চেনি একেবাৰে কমাব লাগে যিটো আমি ৰিফাইন চুগাৰ বুলি কওঁ আমি যিটো মানে চেনি খাওঁ এইবিলাক পেষ্ট্ৰি হওক বেকাৰীৰ বস্তু হওক বা আপোনাৰ কোল্ড ড্ৰিংকছবিলাকো হওক এইবিলাক চেনি আমি এভইড কৰিব লাগে আপুনি কিবা এটা বস্তু খাইছে আপুনি চাপ'জ অ'টছ খাইছে বা কিবা খাইছে আমি কলৰ মিঠাটো দিয়ে খাওঁ আপুনি আপেল এটা কাটি লওক তো এই নেচাৰেল যিবিলাক ভগৱানে দিয়া খাদ্যবিলাক আছে এইবিলাক খাদ্যৰ পৰা আপুনি মিঠাটো ল'ব চেষ্টা কৰক এই চাহত আপুনি ডায়েবেটিছ নাথাকিলেও আপুনি চেনিৰ পৰিমাণ বেছি বঢ়াব নালাগে চেনিৰ পৰিমাণ বঢ়ালে আপোনাৰ ডায়েবেটিছ হোৱাৰ চান্স লগতে শকত হৈ যোৱাৰ চান্স লগতে কিডনিৰ ওপৰত এফেক্ট পৰে তো নিমখ আৰু চেনি আমি কম খাব লাগে তাৰপিছত পইণ্টটো হ'ল যে আপোনাৰ এক্সাৰচাইজ কৰিব লাগে দেখা গৈছে যিসকল লোকে এক্সাৰচাইজ কৰে নিজৰ ওজনটো বাঢ়িব দিব নালাগে অলপ ওজন যদি নিয়মতকৈ বেছি বাঢ়ি যায় তেওঁলোকৰ কিডনি ৰোগ হোৱাৰ চান্সটো বাঢ়ি যায় গতিকে চেষ্টা কৰিব লাগে যে নিজৰ ওজনটো যাতে এক্সাৰচাইজৰ মাধ্যমেৰে আৰু নিজৰ খোৱা বস্তুটোৰ এটা পৰিমাণ নিৰ্ধাৰণ কৰি যাতে ওজনটো তেওঁলোকে মেনেজ কৰিব পাৰে নেক্সট আহিল এলকহল আৰু স্মকিং বহুতে ভাবে যে স্মকিঙে অকল আমাৰ লাংছটো ইফেক্ট কৰে তেনেকুৱা নহয় স্মকিঙে আমাৰ কিডনিলৈ যিবিলাক নলী যায় যিবিলাকে কিডনিক তেজটো ছাপ্লাই কৰি থাকে সেই নলীবিলাক আচলতে সংকুচিত কৰে নিকোটিন থাকে কাৰণে তাক ভেছ' কনষ্ট্ৰিকশ্যন কৰা বুলি কওঁ যাৰ ফলত আচলতে কিডনিটো দুৰ্বল হৈ পৰে গতিকে আমি জানো যে স্মকিং কৰিলে লাংছ কেঞ্চাৰৰ লগত হাৰ্টৰ ৰোগ হ'ব পাৰে কিন্তু কিডনিও দুৰ্বল হ'ব পাৰে স্মকিং আমি এভইড কৰিব লাগে মদ্যপান কৰিলে কি হয় মদ্যপান কৰিলে কিডনিৰ যিটো ফিল্টাৰিং কেপাচিটিটো বহুত কমি যায় কিডনিয়ে বেয়া আৱৰ্জনাবোৰ আচলতে বেছিকৈ উলিয়াই দিব নোৱাৰা হয় গতিকে মদ্যপান নকৰা ভাল আৰু যিসকল লোকে কৰে হয়তো তেওঁলোকে নিজৰ যাতে লিমিটত থাকি কম পৰিমাণে মদ্যপান তেওঁলোকে কৰে তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কথা কিডনি চবতকৈ বেছি লোড পৰে যেতিয়া আমি প্ৰটিন খাওঁ কাৰণ প্ৰটিন খালে আমাৰ শৰীৰত ইউৰিক এচিড এইবিলাক আচলতে বস্তু আৱৰ্জনা সৃষ্টি হোৱা যাত কিডনিৰ দায়িত্ব হ'লেতো উলিয়াই দিয়া গতিকে আমি যিমান বেছি প্ৰটিন স্পেচিয়েলি এনিমেল প্ৰটিন মানে জন্তুৰ মাংসজাতীয় বস্তু মিট আমি যিমান পাৰোঁ কমকৈ খাব লাগে ৰেড মিট কমকৈ খাব লাগে পথাৰ মাংস এইবিলাক কমকৈ খাব লাগে কাৰণ যিমান খাম আমাৰ শৰীৰত সিমান বেছি ইউৰিয়া আৰু ইউৰিক এচিড উৎপন্ন হ'ব আৰু সিমান বেছি কিডনিটো কষ্ট কৰিব লাগিব যিমান আৱৰ্জনা দিব সেই চেকনিখনত সিমানে কষ্ট পাব গতিকে প্ৰটিনৰ লিমিটটো মানে এনিমেল প্ৰটিন আমি খাম কমকৈ খাব লাগে জন্তুৰ পৰা হোৱা প্ৰটিন আমি কমকৈ খাব লাগে মাংস কমকৈ খাব লাগে কিন্তু প্ৰটিনৰ বিভিন্ন কাম থাকে প্ৰটিন আমি খাব লাগিব এই প্ৰটিন আমি বিভিন্ন বস্তুৰ পৰা ল'ব পাৰিম আমি কণীৰ বগাটো খুব ভাল এগ হোৱাইট বুলি যিটো কওঁ কাৰোবাৰ কলেষ্ট্ৰল আছে সি হয়তো তেখেতে হয়তো কুহুমটো নাখাব কিন্তু এগ হোৱাইটছ বুলি যে কওঁ প্ৰটিনৰ খুব ভাল চ'ৰ্চ আমি তাৰ পৰা প্ৰটিন পাব পাৰোঁ আমি গাখীৰৰ পৰা পাব পাৰোঁ আমি মাছৰ পৰা পাব পাৰোঁ আমি চিকেনৰ পৰা পাব পাৰোঁ গতিকে আমি কেইটা ল'ব লাগে কিন্তু জন্তুৰ মাংস আমি এভইড কৰিব লাগে যিমান পাৰোঁ তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কথাটো এতিয়া ক'ব গ'লে যদি আপোনালোকৰ ডায়েবেটিছ বা প্ৰেছাৰ এনেকুৱা কিবা বেমাৰ আছে আপোনালোকে ৰেগুলাৰ এটা চেকআপত থাকিব চিন্তা কৰিব নালাগে যে প্ৰেছাৰ চুগাৰ থাকিলে কিডনি বেয়া হ'ব তেনেকুৱা একো কথা নাই আপুনি যদি প্ৰেছাৰ চুগাৰটো কণ্ট্ৰলত ৰাখে তেতিয়াহ'লে আপোনাৰ আল্টিমেটলি কিডনি বেমাৰ নোহোৱাৰ চান্সটো এজন সেই বেমাৰ নথকা মানুহৰ দৰে সমান হৈ যায় গতিকে আপুনি ৰেগুলাৰ টেষ্ট কৰাব ক্ৰিয়েটিনিন চেক কৰাব পেচাবৰ পৰীক্ষা কৰাব আৰু ডক্টৰে যদি এডভাইচ কৰে আল্ট্ৰাচাউণ্ড কৰি চাব লাগে কেতিয়াবা কিডনিটো চাইজটো সৰু হৈছে নেকি বা কিডনিটো লগাতকৈ বেছি ফুলি গৈছে নেকি
এইখিনিয়ে কথা আশা কৰোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ